নমস্কাৰ সকলোকে, কেনেকুৱা আছে? মইতো একদম বিন্দাছ আছোঁ। ভিডিঅ'টো চালে গমেই পাব মই বহুত বেছি হেপী, কাৰণ ফাইনেলি কামাখ্যা মাৰ নিমন্ত্ৰণ পালোঁ। নিমন্ত্ৰণ নাপালে চাগে আহিব নাপালোঁ হয়, কাৰণ এবছৰমান হৈ গ'ল মই ইয়াত থকা, আহিব পৰা নাই। তাৰ আগতো পৰা নাছিলোঁ, এবাৰ ফুৰিব আহিও তো ফাইনেলি পাই গ'লোঁ। বাকী ভিডিঅ'টো আজি বহুত লং হ'ব গৈ আছে, সকলোৱে চাব, কিন্তু চালে ভাল লাগিব, নাচালেও আৰু কিনো ক'ম, জোৰ কৰিতো মই চাব বুলি ক'ব নোৱাৰোঁ, হ'লেও চাই দিলে মনটো কিবা এটা ভাল লাগিব। মই এতিয়াৰ পৰা ভিডিঅ'টো অলপ দীঘল কৰিম বুলি ভাবিছোঁ, সকলোৱে চাব দেই। মানে ইমানো ভিডিঅ' নিদিওঁ, কেতিয়াবা দিম, আমনি লগাকৈ দিম। বাকী আমনি লাগিলে গালিও পাৰিব পাৰে, কথা নাই বাৰু, কিন্তু মানে বহুত দীঘলকৈ নবনাওঁ, হ'লেও অকণমান বনাম। ফাইনেলি মানে বহুত দিনতে আহিম বুলি ভাবিছিলোঁ, আহাটো নহ'লে। আজি বহুত দিনৰ মন মিলি গ'ল। দুজনী আগত আছে, দুজনী পাছত। ক আমি মানে এতিয়া কামাখ্যা মন্দিৰলৈ আহিছিলোঁ। এতিয়া আমি মেইন মানে সেৱা কৰা জেগাৰ পৰা 3 কিলোমিটাৰমান চাগে আগত আছোঁ। প্লেনটো কৰিছোঁ 4টামানতে অহা, কিন্তু আমাৰ নহ'লেগে। চাউণ্ডটো ইমান উঠা দেৰি হ'ল, মানে মেইন কথাটো সোনকালে উঠিছিলোঁ, কিন্তু আমাৰ অহাটো অলপ প্লেন মই গম পাইছোঁ আৰু মোক দেখিবলৈ আহি আধা ঘণ্টা হওঁতে ইহঁত বহি মেলি আজৰি, এইটো অৱস্থা, থিয় হৈ থাকিবলৈ পায়। আৰু আধা ঘণ্টা হোৱাই নাই চাগে, নে হ'ল? পোৱাহি আমাৰ নাই হোৱা ন, 10 মিনিট হোৱা নাই বহিলেই। অঁ, আমিতো এতিয়া 4টা বজালৈকে ধৰি থৈছোঁ, আৰু বাকী নাজানো। এই দুজনী ফটো উঠি আছে, টাইম পাছ কৰিবৰ কাৰণে গৈছে। আমি ইয়াতে লাইনটো ৰাখি আছোঁ। নেক্সট টাৰ্ণ আমাৰ। আমি কিমান বহুত আগলৈ আহিলোঁ। আমি সেইখিনিত আছিলোঁ গাইজ, এনেকৈ আহি পিনে এইখিনি পাই গ'লোঁ। তো সিমান দূৰত গৈয়ে থাকিব লাগিব। মানে চেয়াৰ এখন পালোঁ আৰু তাতে বহি আছোঁ। এই যে মানুহ জ্বলাই দিয়া ছাইখিনি, সেইখিনি পবিত্ৰ হয়, মানুহ মুক্তি পাই গুচি যায় ন। ফাইনেলি আহিলোঁ, মানে চাব নাপালোঁগৈ। একচুৱেলি চুব নাপালোঁ, মানে সেৱা কৰি আহিলোঁ আৰু ভিতৰত। দেখিছে ফূৰ্তি অৱস্থা একেবাৰে বেয়া। দুজনী আহি পোৱাই নাই, আমি দুজনী আগতীয়াকৈ আহিলোঁ। হ'ব দে, আমি গৈ গোটেই মুখখন ৰঙা হৈ গ'ল। মই মানে আহি পিনি এতিয়া ফেনৰ হাৱা লৈ আছোঁ, য'ৰ পৰা আমি মানে কিবা ধূপ নিছিলোঁ, কিবা নিছিলোঁ, তাতে চেণ্ডেলো থৈ গৈছিলোঁ। তাৰপৰা সেয়া মই চেণ্ডেল লৈ এতিয়া মই ফেনত, সিহঁতি বস্তু চাই আহি পোৱাহিয়ে নাই। কিমান শুবই নাপালোঁ, আধা ঘণ্টাৰ পৰা শুই আহিছোঁ। নাই বাৰু, আহি ভাল লাগি গ'ল, ভালেই মানে কি আৰু ফ্ৰেছ হৈ গ'ল ন। খোৱা নাছিলোঁ কিবা, সেইটো মানে লগা নাই আৰু যে মই খোৱা নাছিলোঁ। হেল্ল', আহি আছোঁ মন্দিৰৰ পৰা তললৈকে আমি নামি খোজকাঢ়ি আহিছোঁ। ঘামি জ্বলিবই অৱস্থা নাই, আৰু ফটোটো আৰু ক'বই নালাগে, তললৈ শেষ হৈ গ'ল। ভিউটো কিন্তু ভাল লাগে। মানে একচুৱেলি কি জানে, যিকোনো মন্দিৰলৈ গ'লে যেতিয়া মানে যাওঁ ন, এই ফটো মানে নলগালে কিবা ইনকমপ্লিট হৈ থাকে, মানে কিবা যেন অহাৰ কোনো অৰ্থ নাই, এনেকুৱা ফিল হয় মানে। আৰু আমাৰ বেলেগৰ নাজানো, মোৰ তেনেকুৱা ফিল হয় যে ফটোটো ল'লে মানে ঠিক আছে, আৰু কিবা এটা যেন সম্পূৰ্ণ হৈ গৈছে, লুক মানে কিবা যেন মন্দিৰলৈ অহাৰ সাৰ্থক হৈছে, এনেকুৱা ফিল আহে আৰু লাইক। তো এয়া মোৰ এইটো, আৰু মই মন্দিৰলৈ গ'লে সেৱাটো কৰি ফটো যদি লওঁ, মোৰ একদম মনটো শান্তি লাগি যায়। আৰু বাকী দেখিবলৈওতো বহুত মানে কিবা এটা ভাল লাগি যায় ন দেখিবলৈ। বাকী বহুত দিনীয়া প্লেনিং আছিলে একচুৱেলি। প্লেনিং নহয় মানে, বহুত আগতে যেতিয়া গুৱাহাটী ফাৰ্ষ্ট টাইম আহিছিলোঁ, তেতিয়াও মানে দৰ্শন কৰা নহ'লে বিশেষ কাৰণত। আৰু তো মই 1 year হৈ গ'ল ইয়াতে থকা, কিন্তু মানে এতিয়ালৈকে হোৱা নাই যে মই কি বুলি কয়, মানে আহিম, দৰ্শন কৰিম। ছাডেন প্লেন হৈছিলে, কালি আছিলে, ছেটাৰডে প্লেনিং আছিলে। ইহঁত কৈছিলে, তাৰপৰা মই কৈছোঁ মই ছেটাৰডেটো যাব নোৱাৰোঁ, মোৰ অফিচ আছে, ছানডে কৰা বুলি ক'লোঁ। ছানডে হৈ গ'ল প্লেনিং, ভগৱানৰ কৃপাত আহি গ'লোঁ। খোজকাঢ়ি তললৈ আহি আছোঁ ৰ'দত, দেখিছে নহয়, গামোচা মুচি আহিছোঁ। তো মোৰ পাৰ্টনাৰখিনি থাকি আহিলে, দেখিছেনে, মেনাই আহিছে। সিহঁতে কৈছিলে মোক, মই হিলছ পিন্ধি আহিছোঁ, মোৰহে দেৰি হ'ব, কিন্তু না, সিহঁতৰহে দেৰি হৈছে।
মই মানে যেতিয়া মোৰ মানে ইঞ্জিনটো চলি যায় তো চলিয়ে থাকে মানে আইচ কিবা এটা দেখাই আছোঁ হা কিমান ধুনীয়া দেখিছে ন কেমেৰা বেয়া বাৰু কেমেৰাত ইমান পাৰফেক্টকৈ গম নাপাব তো এনেকেই চাওক আৰু আমি খোজকাঢ়ি কামাখ্যা মন্দিৰৰ ওপৰৰ পৰা মন্দিৰ ভাগৰ পৰা একদম তলত তিনিজনী খোজকাঢ়ি আহিছোঁ এজনী আধাৰ পৰা গাড়ীতে পঠিয়াই দিলোঁ তাৰপৰা এয়া পাই গ'লোহি ফাইনেলি আহি টমটম পাই গ'লোঁ টমটমত হেৰি কৰি বলা ফুৰি গ'লোঁ বলা চানবাৰ অৱস্থাই নাই পুৰা সিহঁতিতো বগাই হয় তথাপিও ক'লা কৰিছে মই ক'লা হয় বাই গাইজ ৰ'দত ফাইনেলি পাই গ'লোহি ৰুমত ভাতটো অকণমান দেৰিকৈ কিবাকিবি খাই আহি আছোঁ এয়া প্ৰসাদ আনিছিলোঁ ফুল আৰু সেন্দুৰ ভগা পূজা কৰি দিয়ে যে তাৰপিছত সেয়া অলপ দেৰি থাকিম 2,000 years later. হেল্ল' এতিয়া মানে ইয়াতে পাই গ'লোঁ মানে দিনটো মন্দিৰৰ পৰা আহি বহুত শুই মেলি আজৰি হৈ একো কৰা নহ'লে আৰু কিবা অলপ গ'লোঁ ওলাই মেলি কিবাকিবি অনা মানে কি আৰু ফ্ৰুইটছ কিবাকিবি আনিলে একচুৱেলি খোৱা মানে হেৰি নহ'লে আৰু ভিডিঅ' চিডিঅ' কৰা কিবাকিবি কৰা নহ'লে এতিয়া আমাৰ গাহৰি আনিছিলে তো গাহৰিটো তিল গাহৰি বনাইছে দেখাম কেনেকুৱা হৈছে কম হা মানে দেখাম আপোনালোকক মানে মোৰ ফাৰ্ষ্ট টাইম আছে মই তিল চিকেনো খোৱা নাই একো খোৱা নাই আজিৰ ডেটত তাৰপিছতে খাই দেখাম বাই দেখাইছোঁ তাৰপিছত মই মানে দেখুৱাবলৈ পাহৰি থাকিলোঁ নহয় মই যে ভিডিঅ' কৰিম বুলি ভাবি আছিলোঁ সেইটোও পাহৰিলোঁ সিহঁতক সুধি আছিলোঁ যে মই আধাকৈ দেখাওঁ নাই সিহঁতে কৈছে তোৰ কথাহে দেখা নাই দেখুৱাই দিলোঁ খায়ো দেখুৱাইছোঁ মানে ভাবিব ন এনেকুৱা কেনেকুৱা বা হৈছে কিন্তু সঁচাকৈ কৈছোঁ বহুত বেছি ধুনীয়া হৈছিলে বাকী সকলোকে থেংক ইউ যদি ভিডিঅ'টো শেষৰলৈকে চাইছে তেতিয়া বহুত বেছি ধন্যবাদ নাচালেও থেংক ইউ চাই থাকিব দেই বাই বাই আই লাভ ইউ